কালি মই নাছিলোঁ, মই গুৱাহাটীত আছিলোঁ। গতিকে মোৰ ঘৰত 9মান বজাত চোৰ সোমাইছিল আৰু আচৰিত কথা, মোৰ গাখীৰ দিবলৈ অহা ল'ৰাটোৱে মুখামুখি হ'ল চোৰৰ। চোৰে ক'লে যে ছাৰে মোক কামত আমাক লাগিব দিছে বুলি কৈছে, সেই বুলি মোৰ ইনভাৰ্টাৰ উলিয়াইছে। দিন দুপৰতে, দিনত এনেকৈ যদি ডিফুত এই ঘটনাবোৰ হয়, তেতিয়াহ'লে আমি কেনেকৈ নিৰাপদ, কেনেকৈ আমাৰ সা সম্পত্তি নিৰাপদে থাকিব এনেকৈ হ'ল। এতিয়া কথা হ'ল, এইটো পুলিচৰ দায়িত্ব, প্ৰশাসনৰ দায়িত্ব যে কেনেকৈ ইয়াৰ ৰুটটো উলিয়াব পাৰি, ইয়াৰ মূলটো ক'ত, কোন এই গোটেই গেঙৰ বা গোটেই গেংটোত কোন কোন আছে, এইটো কাৰণ এইটো ডিফুত সঘনে এই ঘটনাটো ঘটি আছে। মোৰ বস্তু নিছে চিলিণ্ডাৰ 2টা, তাৰপিছত মোৰ নিছে বস্তু কেইখনমান, মোৰ কাঁহৰ থাল আছিলে সেইখন নিছে, আৰু মোৰ নিছে ইনভাৰ্টাৰটো নিছে, মোৰ বেটেৰী আৰু ইনভাৰ্টাৰৰ মেচিনটো নিছে, আৰু মই বিভিন্ন মিটিঙত পোৱা শৰাইবোৰ, মোৰ এই বিভিন্ন ধৰণৰ শৰাইবোৰ আছিলে, মিটিঙত মোক সন্মান কৰি দিয়া এই শৰাইবোৰ লৈ গৈছে। আৰু মই আহি পাইছোহে মাত্ৰ এতিয়া আজি শতাব্দীত ৰাতিপুৱা, গতিকে মই গোটেইবোৰ ঠিক চাবই পৰা নাই ভালকৈ, গতিকে আৰু হয়তো কিছু বস্তু মোৰ নোহোৱা হৈছে। গতিকে প্ৰশাসনক মই এইখিনি কথাই অনুৰোধ জনাইছো যে ইয়াৰ একেবাৰে ৰুটত গৈ ইয়াক মানে নিৰ্মূল কৰিব লাগে, নহ'লে ডিফুৰ মানুহ নিৰাপদ নহ'ব।